এয়া আপোনালোকৰ সন্মুখত বি.আৰ. আম্বেদকাৰ বঁটাপ্ৰাপ্ত ঢোলৰ ওজা গোলাঘাট ধনশিৰি সুসন্তান শ্ৰদ্ধাৰ জিতেন বৰা। এইসকল শিল্পী হ'ল শ্ৰদ্ধাৰ জিতেন বৰাদেৱৰ শিষ্য। নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে পুনৰ নতুন ভিডিঅ' সৈতে স্বাগতম জনাইছোঁ। গোলাঘাট তথা ধনশিৰি সুসন্তান ঢোলৰ ওজা শ্ৰদ্ধাৰ জিতেন বৰাদেৱৰ শিষ্যসকলে এক বিবাহ অনুষ্ঠানত খুব সুন্দৰকৈ ঢোল বাদন কৰিছিল আৰু সেই ঢোল বাদন মই কেমেৰাত আবদ্ধ কৰিছিলোঁ। আজি মই তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহকচোন আমি একেলগে ঢোল বাদন চাওঁ। বিবাহ মণ্ডপত সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন জনাইছোঁ। আমাৰ গুৰু শ্ৰদ্ধা জিতেন বৰাদেৱৰ এই ঢোলৰ শিক্ষাৰে আমি আপোনালোকলৈ চলনা আগবঢ়াব লৈছোঁ। ইয়াতে আমাৰ অনেকখিনি ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে যেন আপোনালোকৰ মাজৰ বুলি আমাক ক্ষমা কৰি দিয়ে। এয়া আমাৰ ঢোলৰ চাপৰ। মুন্দে কুটকুলাছে এ কান্ধে ঢুলকি কৰি যাওঁ হে। See
আজিৰৰ ঘৰলৈ কেনি যায়